Hey guys, welcome back to my channel. মই বনানা আপলোক সকলোকে বনুজ লাইফষ্টাইলে স্বাগতম জনাইছোঁ। চকু আজি ফুলিয়া আছে যেহেতু আজি বহুত জলদি উঠিলোঁ আৰু এতিয়া অফিচ যাওঁ যেহেতু 3B ৰিটাৰ্ণৰ লাষ্ট ডেট চলি আছে বেছি দেৰি হৈ গ'লে লেট ফাইন লাগি যাব সেইকাৰণে যাওঁ এতিয়া ৰিটাৰ্ণ লগাবৰ কাৰণে এণ্ড মাথা খাৰাপ হৈ যায় আৰু এইবোৰ কিন্তু কৰিব লাগিব ন আৰু আজি আচলতে ৰংঘৰলৈ যোৱা কথা আছে ৰংঘৰ আজি হাত বিহু যেতিয়া তাত কিবা এটা ফাংচন আছে সৰু সুৰা হ'লেও মানে ফাংচন এটা আছে তালৈ যাম যদি যোৱা হয় তেতিয়া আপোনালোকক ভিডিঅ'টো দেখাই থাকিম চাই থাকিব গাইজ অফিচৰ পৰা লৰালৰিকৈ আহিলোঁ আৰু এতিয়া যাওঁ ৰংঘৰলৈ মই অকণ মেকআপ কৰিছোঁ নকৰা নহয় কেনেকুৱা লাগিছে ভাল লাগিছে নে কমেণ্ট কৰিবচোন Yes, এতিয়া ৰংঘৰত লগ পাই আছোঁ আপোনালোকক ঠিক আছে অফিচৰ পৰা লৰালৰিকৈ আহিলোঁ এতিয়া ওলালোঁ আকৌ অফিচ যাম তাৰ ৰংঘৰৰ পৰা আহি এই ব্লগটোৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হৈছে আপ ডাউন কাইণ্ড অফ আপোনালোকে ডেফিনেটলি এই ব্লগটোত যে মৰম দিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো প্লিজ তাৰ কাৰণে আশা কৰিলোঁ যিহেতু শিৱসাগৰত ৰংঘৰত বিহু হৈয়ে থাকে আৰু মই আজিলৈকে আপোনালোকক তাৰ ব্লগ দিব পৰা নাই সেইকাৰণে ইমান কষ্ট কৰা হৈছে ব্লগটো চাব ঠিক আছে মঞ্চত জয়া জন্মী দল যথা সাংস্কৃতিক কেন্দ্র ওই তৃতীয় প্রণাম সমজুয়ারাই জনই ওই ধরি যাও না মরে রেগে উঠে ময়না কুল রাখি মামি জাতি কুল রে পুলো রেগে উঠে ময়না কুল রেগে উঠে ময়না কুল ওই বিহুটি প্রাণ ধন্য কাঁদিও না ওই অনানায় কোপানির ধারা জাতীয় গৌরব আমার কৃষ্টিয় ওই আপনি জাগিছে প্রাণ সকাল করে বসে রহি মালা বিমলা ভুলি কুঁয়রি ও রহি মালা বিমলা কোলে ভাতে রহি খায়ে ও রহি মালা বিমলা কুলির তোমায় নুয়ারো এরি নুজাও পেতরে ভাত
ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জীৱনৰ এটা সময় নিজকে আগবঢ়াই দিয়াৰ লগতে সমাজখনক তোমালোকেতো গগনা বজাবা ময়ো যাওঁ অকণমান তাৰ মাজত পাৰ্থক্যটো শুনিলেনে বাৰু আৰু মোৰ হাতত দলটো অকণমান বজাই দিছোঁ শিক্ষণৰত শিশু হুঁচৰি দল ঘামি জামি শেষ আৰু এতিয়া ৰংঘৰৰ ইয়াত ফটো মাৰিব আহিছোঁ সেই ছাতিত অলপমান ওলাইছে ইয়াত ফটো মাৰিব আহিছোঁ ফটো মাৰি লওঁ আৰু সেই চাইডে বিহু আছে
ৰ'দ বুলি ইমান ধুনীয়া ধুনীয়া নাচনি ধুনীয়াকৈ নাচিছে অঁ থেংক ইউ ফটোশ্বুট চলি আছে So guys, ইয়াত ইমানেই বেছি বতাহ দি আছে আৰু ইমানেই বেছি ভাল লাগিছে নহয় ক'লৈ ক'ত মাৰি দিম ক'ত মাৰিম আজি বিহু নাচিলা নাই সৰু সৰু যে ছোৱালীকেইটা আহিছিলে তাত নাচিলা